আজি এটা বৰ ইম্পৰ্টেণ্ট টপিক বিশেষকৈ ৰাইচ মিলৰ ওপৰত। টপিকটো হৈছে যে আমি যেতিয়া ৰাইচ মিল কিনো বা ৰাইচ মিল আমি কিনিব বিচাৰোঁ, হৈও যায় কিনা, বেলেগ প্ৰব্লেমৰ কথাটো আছেই বাৰু। আজি বেচিকেলি আজি প্ৰব্লেমটোৰ কথাটো মানে পাতিম। নমস্কাৰ বন্ধুসকল, আপোনালোকে চান এগ্ৰ ইঞ্জিন আছামৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি মই আপোনালোক এটা কথা সুধিব বিচাৰোঁ। আপোনালোকৰ ঘৰৰ ৰাইচ মিল আছে বা কিনিব ভাবিছে, তেন্তে ভিডিঅ'টো আপোনালোকৰ বাবে। কি জানেনে? কাৰণ হ'ল 2026 চনত চৰকাৰে ৰাইচ মিলৰ বাবে এনেকুৱা কিছুমান স্কিম আনিছে যাৰ বিষয়ে কোনো ফাৰ্মাৰে এতিয়াও নাজানে। যেনেকৈ PMGP 35% ছাবচিডি আছে, আপ টু 50 লাখ পৰ্যন্ত, 1 লাখো ল'ব পাৰে, 50 লাখৰ ওপৰত 10 লাখো ল'ব পাৰে, যাৰ যি হেৰি ছাবচিডি পাব পাৰে। নাবাৰ্ড বুলি এটা অনুষ্ঠান আছে, তাৰ পৰা স্কিম আছে, তাতো বহুত ধৰণৰ ছাবচিডি পাব পাৰে। আৰু তাৰ লগতে ইঞ্চুৰেঞ্চ থাকিলে মেচিন নষ্ট হ'লেও আমাৰ টকা নষ্ট নহয়। এই সমস্যা কি জানেনে? আচলতে বেছিভাগ মানুহে এপ্লিকেশ্যন দিওঁতে ভুল কৰে আৰু সেইকেইটা ভুলৰ কাৰণে ছাবচিডি বাদ পৰি যায়। সৰু সৰু কথা ইম্পৰ্টেণ্ট নিদিয়ে। আজি এই ভিডিঅ'টোত মই আপোনালোকক সকলো কথা বুজাম। স্কিম কি, ডকুমেণ্টছ কিয় লাগে, এপ্লিকেশ্যন কেনেকৈ দিব আৰু ইঞ্চুৰেঞ্চ কেনেকৈ ল'ব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, এটা কথা মিছ নকৰিব। মই যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ, অকল খালি মেচিন বেচাৰ কাৰণেই নহয়। তো মোৰ নাম শ্ৰী প্ৰহ্লাদ দাস আৰু মই চান এগ্ৰ ইঞ্জিনিয়াৰ আছামত মানে অল অসমত মেচিন দি আছোঁ, অল নৰ্থ ইষ্টতে ক'ব পাৰি। আমি আজি গুৱাহাটী বিহাৰবাৰীত আছোঁ আৰু আমাৰ ছাৰ্ভিচ চেণ্টাৰ আছে নগাঁও, কাৰ্বি আংলং, যোৰহাট, হোজাই, আৰু মেকানিকৰ হেৰিটো ষ্ট্ৰং বনাইছোঁ। তো এইটো আজি বিষয় নহয়, তথাপিও থুলমূল কৈ দিছোঁ। গোটেই অসমত আমি ৰাইচ মিল